হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু A2Z এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াত ট্ৰেভেল ব্লগ, ৰেচিপি আৰু ষ্টাইলিং টিপছ আৰু বহুত কিবা কিবি আছে। এবাৰ কণ্টেণ্টটো চাব, কি জানিবা ভাল লাগে। আজি আমি বনাম চিকেন টেংগি ঘি ৰোষ্ট। আৰু এই ৰেচিপিটো মই বা এজনীৰ পৰা শিকা আৰু বহুত বেছি টেষ্টি লাগে। বলকচোন ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে আমি লৈছোঁ 600 গ্ৰাম চিকেন, তাৰপিছত লৈছোঁ আদা নহৰুৰ পেষ্ট 2 চামুচমান ল'ব লাগিব। তাৰপিছত ভালকৈ ফেটি লোৱা আধা কাপ দৈ, তাৰপিছত নিমখ, এইখিনি মেৰিনেশ্যনৰ কাৰণে। তাৰপিছত নেমু টেঙা, আধা নেমু টেঙা চেপি দিছোঁ। তাৰপিছত আৰু অকণমান মছলা লাগিব, দেখুৱাই আছোঁ মেৰিনেশ্যনত কি ল'ম। ফাৰ্ষ্ট আমি চিকেনখিনি লৈ ল'ম। তাতে 1 টিস্পুন আমি নিমখ দি ল'ম। এনেকুৱা চাহৰ চামুচেৰে দিছোঁ। আৰু গোটেই ৰেচিপিটো ভালকৈ হ'ব কাৰণে অকণমানো স্কিপ নকৰিব, তেতিয়াহে একদম টেষ্টি চিকেন ভাতৰ লগতো খাব পাৰে আৰু স্নেক্স হিচাপতো খাব পাৰে। তাৰপিছত দিছোঁ আদা নহৰুৰ পেষ্ট, আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট দেই। তাৰপিছত তাতে দি দিছোঁ দৈখিনি। আৰু আদা নহৰু যদি সৰু চামুচে দি দিয়ে 2 চামুচ, আৰু ডাঙৰ চামুচ হ'লে 1 চামুচ, আধা চামুচ তেনেকুৱা আৰু। তাৰপিছত কাশ্মীৰী লাল মিৰ্চ 1 চামুচ, আৰু তাৰপিছত তিখি লাল মিৰ্চ সেইটো 1 চামুচ। তাৰপিছত গৰম মছলা 1 চামুচ। এইখিনি অকণমান মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি উঠি তাতে আমি নেমুটো যে চেপি থৈছিলোঁ, এই নেমু টেঙাৰ ৰসখিনি দি দিম। আৰু এইখিনিও এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু তাৰপিছত 1 ঘণ্টামান মেৰিনেশ্যনৰ কাৰণে ৰাখিম। আপুনি অ'ভাৰনাইটো কৰি থ'ব পাৰে, একো প্ৰব্লেম নাই। তাৰপিছত মেৰিনেশ্যন হৈ যোৱাৰ পিছত আমি কেৰাহী এটা লৈ ল'ম। এজ ইউজুৱেল মই লোহাৰ কেৰাহী ভাল পাওঁ। তাৰপিছত তাতে সৰিয়হৰ তেল, তাৰপিছত তাতে একদম 1 পিঞ্চ আমি হিং দি দিম। তাৰপিছত আধা চামুচমান জিৰা গুটি। তাৰপিছত তাতে দি দিম আমি 2টা পিঁয়াজ, মিডিয়াম পিঁয়াজ কাটি থোৱা, ৰাফলি চপ কৰিছোঁ। তাৰ পিঁয়াজটো অকণমান ভাজি লোৱাৰ পিছত তাতে আধা চামুচমান নিমখ দি দিব, জাষ্ট পিঁয়াজখিনিৰ কাৰণে। পিঁয়াজখিনি যাতে ধুনীয়াকৈ এটা মানে ভাজা যায়, সেইটোৰ কাৰণে অকণমান নিমখ দি ল'ম। তাৰপিছত তাতে দি দিম আদা নহৰু পেষ্ট 1 চামুচ, ডাঙৰ চামুচ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত তাতে দি দিম আধা চামুচ হালধি গুড়ি, তাৰপিছত এতিয়া দি দিম 2 চামুচ ধনিয়া গুড়ি। এই চিকেনটো আপোনালোকে বনাই চাব, কিমান বেছি টেষ্টি হয় মোক কমেণ্ট কৰি জনাব। তাৰপিছত দিম 1 চামুচ জিৰা গুড়ি। এইখিনি অকণমান মিক্স কৰি ল'ম আৰু ফ্লেমটো ল' ৰাখিম মছলা দিয়া সময়ত। তাৰপিছত দি দিম আধা চামুচ গৰম মছলা। তাৰপিছত দিম আধা চামুচ চিকেন মছলা। তাৰপিছত দিম আধা চামুচ জালুকৰ গুড়ি। এইখিনি ধুনীয়াকৈ অকণমান মিক্স কৰি ল'ম, জাষ্ট মিডিয়াম ল' ফ্লেমত অকণমান ভাজি উঠি তাতে এটা বিলাহী ৰাফলি এনেকৈ কাটি লোৱা, এটা বিলাহী ইয়াতে মিক্স কৰি দিম আৰু অকণমান টাইম ভাজি ল'ম। তাৰপিছত আমি দি দিম ইয়াতে ঘি 2 চামুচ ঘি। ঘিটো চবতছে ইম্পৰ্টেণ্ট। এইটোৰ যোনটো আৰোমা আহে, এই চিকেনটোৰ যোনটো টেষ্ট আহে, এবাৰ বনাই চাব। আৰু মোৰ বেলেগ ৰেচিপিবিলাকো চাব, যিবিলাক মানে ছাকচেছফুল ৰেচিপি, সেইবিলাক বস্তু মই ইয়াতে দিওঁ। তাৰপিছত আমি আমাৰ মেৰিনেটেড চিকেনখিনি ইয়াত ঢালি দিম।
আৰু চিকেনখিনি হাই ফ্লেমত আমি অকণমান টাইম ভাজিম ইয়াৰ পৰা যিমান পানী ওলায় সেই পানীটো ওলাই পেলাই অকণমান শুকান টাইপৰ তেল এৰালে ভাজিব লাগিব ইয়াত তেল এৰিছে তাৰ পিছত আমি দি দিম ইয়াতে এক মুঠি কাসুৰি মেথিটো স্লাইড অকণমান ৰোষ্ট কৰি দিলে বেছি ভাল নিদিলেও কোনো কথা নাই নৰ্মেলিও এনেকৈ এক মুঠি কাসুৰি মেথি দি দিব পাৰে তাৰ পিছত দি দিম 1 কাপ পানী আৰু এইখিনি ধুনীয়াকৈ সাইডতো যি আছে লাগাবিলাক এই পানীখিনিৰ লগত মিক্স কৰি আমি 15 মিনিটছ মান ঢাকন দি পেলাই চিকেনটো অকণমান সিজিবলৈ দিম আৰু আপোনালোকে মোৰ বেলেগ ৰেচিপিবিলাকো ট্ৰাই কৰিব কেক আছে ডেজাৰ্ট আছে আৰু বহুত কিবা এবাৰ কন্টেন্টটো চাবচোন ভাল লাগে যদি লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব দেই ভিডিঅ'ৰ মাজতে সাবস্ক্ৰাইবৰ কথা ক'লো আৰু তাৰ পিছত এয়া আমাৰ চিকেন হাই ফ্লেমত লো ফ্লেমত যেতিয়া হৈ গ'ল 15 মিনিটছ তাৰ পিছত এটো আমি অকমান হাই ফ্লেমত হেৰি কৰিম 10 মিনিটছ মান হেৰি হ'বলৈ দিম যাতে ইভাপৰেট হৈ যায় গোটে পানী এয়া চাওক আমাৰ চিকেন একদম ৰেডি পাৰফেক্টলি পুৰা সিজি গৈছে আমাৰ গ্যাস ফ্লেম অফ আৰু এতিয়া আমি সাৰ্ভ কৰিম ইয়াক ভাতৰ লগত খাওক ৰুটিৰ লগত খাওক যেনেকৈ মন তেনেকৈ খাব পাৰে বহুত বেছি টেষ্টি অলপ স্পাইচি অলপ টেংগি তো বেলেগ এটা টেষ্ট আহে দেখাতটো গম পাইছে কিমান ধুনীয়া ঠিক আছে তেতিয়াহ'লে চাই থাকিব A to Z এণ্টাৰটেইনমেণ্ট চেনেল আৰু গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ